মজা লাগিলে আজি একদম গৈ কাম নিচিনা লাগিছে নমস্কাৰ পৰমাগ্ৰহ সকলোকে মই ইয়ালৈ ফুলে স্বাগতম জনাইছোঁ এতিয়া এখন বিয়াত আছোঁ আজি আছোঁ বৰ্তমান তুলনি বিয়াখনত এফালে লগত আছে ময়ূৰ কি খবৰ ভালে অঁ মজা এফালে মা আছে এফালে আছে মামী আছে এফালে নমস্কাৰ নমস্কাৰ একো নকয় নে আজি বিয়ালৈ আহিছোঁ বিয়াত কোনো আছে আপোনাক দেখাই আছোঁ বোলো কিন্তু কয় নাই মানে আপোনাৰ কাপোৰ সলাই আছে হয়নে বৌ সলাই আছে বাকী খবৰ খাতি কেনে ভাল একদম ভাল তোমাৰ ভাল ঠিকে ঠিকে মজা তো এইফালে সকলো আছে আলহী আছে এইফালে নমস্কাৰ কি খবৰ ভালে ভালে অঁ এইফালে আপা আছে মেইন মানুহ মানে আপালৈ মই কণ্টেক্টটো ভালকৈ কৰি থওঁ কেলৈ মানে কেতিয়াবা ইয়াত মানে খানাটো দি থাকেতো কি হয় হাঁহিছে যে ইয়াত মানে স্কুলত খানাটো দি থাকে নে মই মানে আহি মনকে খাই দিব পাৰিম মানে সেইকাৰণে হয় নাই সেইকাৰণে মানে সম্পৰ্কটো জান পাৰি ঘনিষ্ঠ কৰি দিলে সুবিধা হয় পিছত বাকী আহিম কেতিয়াবা দেই হা অঁ নামটো কি অঁ ইমান লাহে কৈছে অকণ জোৰকৈ কোৱা অঁ অ'কে অঁ ৰ'ব যাম ৰ'ব এইফালে চাওক গোটেই আলহী অকল বহি আছে কি দেখিব একদম ধুনীয়া লাগিছে চাওক তলৰ পৰা দেখাই দিছোঁ একদম ধুনীয়া লাগিছে দেই নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী হিমাক্ষী ৰাজখনি অঁ হিমাক্ষী ৰাজখনি কয় সকলোৱে এক আশীৰ্বাদ দিব সেইটো আশা ৰাখিছোঁ ছোৱালীজনী বহুত বেছি মানে নম্ৰ হয় আৰু বহুত বেছি ভাল হয় সকলোৱে আশীৰ্বাদ কৰোঁ যাতে ভাল হয় মানে সকলোৱে আশীৰ্বাদ কৰক সেইটো আশা ৰাখিছোঁ চবলৈ হৈ মই লৈছোঁ চবকে তাৰমানে এইকেইটা চব লৈ লৈছোঁ ইয়াত আছে ভণ্টি আৰু পোৱালি আছে পোৱালি কি খবৰ আৰু এইফালে কেকে আছে লগত কেকে মই এতিয়া এফালে যাম মানে আপোনালোক কৈ আছোঁ ক'ত যাম আৰু গোটেই অতিথিসকল ইয়াত বহি আছে ধুনীয়াকৈ এইসকল আৰু আমি এতিয়া যাওঁ মানে তিনিচুকীয়ালৈ বুলি যাওঁ ইয়াত আমি খোৱা বোৱা অলৰেডি হৈ গ'ল চব কমপ্লিট আমি যাওঁ এতিয়া তিনিচুকীয়া তাত এখন মজা এখন বিয়া আছে নমতাৰ বিয়া এখন নমতাৰ বিয়া ভিডিঅ' বনাবৰ কাৰণে যাওঁ আৰু এইফালে আছে বৌ ভালনে একদম ভাল অঁ এইফালে মানে বৌ ছোৱালীয়ে হয় বিয়া আৰু এইফালে একদম ধুনীয়াকৈ চফ্ট টপ দি আছে মজাকৈ ভাল ন খবৰ দেই একদম ভাল অঁ মজা তো এইফালে চাওঁ পূৰা খানা চলি আছে ধুনীয়াকৈ সকলো অতিথিয়ে খাই আছে মজাকৈ হেল্ল' বাবাকা কি খবৰ ভাল ভাল অঁ মজা নমস্কাৰ এইফালে কি খবৰ ভাল ন অঁ মজা আপুনি মতা বিয়া খাবলৈ আহিছে নে নমতা বিয়া এই এখন যি হ'লেও চলি যায় এইফালে অঁ নমস্কাৰ ভাল ন এইফালে গোটেই সকলো মানুহ আছে আৰু আমি এতিয়া যাওঁ তিনিচুকীয়ালৈ বুলি মানে বহুত বেছি দেৰি হৈ গ'ল আমাৰ তাত মানে প্লেনিং আছে আপোনাক দেখাইছোঁ বুলি কৈ আছোঁ আপোনালোকে বহুতেতো গম পায় মই ক্ৰিকেট খেলি বহুত বেছি ভাল পাওঁ আৰু মোৰ ফেভৰেট প্লেয়াৰ হৈছে এণ্টেৰ ৰাছল ইয়াত আপোনালোকে পাব ফ্ৰী স্পিন আৰু ৰিপ্লেচমেণ্ট বোনাছ এণ্টেৰ ৰাছলে এটা মজা প্ৰম' কোড দিছে প্ৰম' কোডটো হৈছে হেপী আৰু এইটো ইউজ কৰি বহুত ধৰণৰ প্ৰাইজেছ জিকিব পাৰিব ইয়াত মানে বহুত ধৰণৰ প্ৰাইজ থাকিব আপোনাৰ যিসকলে ডিপজিট কৰিব ডিপজিট কৰাৰ লগে আপোনাৰ মানে পাৰ্টিচিপেট হৈ যাব পাৰ্টিচিপেট হোৱাৰ পিছত ইয়াত আপোনাৰ বহুত ধৰণৰ গিফ্ট পাব আৰু লগতে মানে বহুত ধৰণৰ অট'গ্ৰাফ থকা মাৰ্চেণ্টেজ পাই যাব প্ৰাইজবোৰ জিকিবৰ কাৰণে আপোনালোকে মানে ৰেজিষ্টাৰ কৰিব লাগিব প্ৰম' কোড হেপী ইউজ কৰিব ইয়াত আপোনাৰ 5 মিনিটৰ ভিতৰত যদি ডিপজিট কৰে তেতিয়া আপুনি প্ৰাইজখিনি পাব যিমানে ডিপজিট কৰিব সিমান ডাঙৰ প্ৰাইজ পোৱাৰ সুবিধা থাকিব IPL আহি আছে গতিকে নিজৰ ফেভৰেট প্লেয়াৰ কাৰণে পৰা শ্বেয়াৰ কৰক আৰু মানে ধ্যান ৰাখিব যে আপোনাৰ নিজৰ ফেভৰেট টিমটোৱে যাতে জিকে এভিয়েটাৰ জেটেক্স কেয়াৰছেক্স আণ্ডাৰবাহাৰ দিনা বহুত ধৰণৰ গেম খেলিব পাৰিব আণ্ডাৰছৰ লগত গতিকে যাওক গেম খেলক আৰু জিকক এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু এনজয় কৰক এতিয়া আমি গোটেইকেইটা আহি আছোঁ মানে মই আহিছোঁ কেকে আহিছে লগত হ'লে ভণ্টি আৰু পোৱালিটো আহিছে মানে আমি গৈ আছোঁ চাবলৈ আমি কেকে মই চাবলৈ গৈ আছোঁ এইফালে ভণ্টিকে তিলত নমাই থৈছোঁ আমি তিলত মানে আৰু আমি যাম নমতা বিয়াখন খাবৰ কাৰণে যাম চাওক আপোনালোকে ভাবে চাগে নমতা বিয়া এনেকৈ গুচি যায় সেইটো নহয় চাওক ইমান দূৰলৈ আহিবলগীয়া আছে ডিমৌত খাব নোৱাৰোঁ শিৱসাগৰত খাব নোৱাৰোঁ মৰাণ চৰাণ এইবোৰ খাব নোৱাৰা হ'লোঁ চবেই চিনিয়ে পাই যায় নমতা বিয়া সেইকাৰণে এতিয়া ফাইনেলি মানে চাব আহিবলগীয়া হৈছে নমতা বিয়া খাবৰ কাৰণে কেকে কি ক'বি উপায় নাই ন উপায় নাই আৰু চবে চিনি পায় উপায়বিহীন হৈ গৈছে উপায়বিহীন তো উপায় নাই এতিয়া যাওঁ তাত কি নহয় এতিয়া আপোনাক দেখাই থাকিম ব্লগত যদি বেছি মানুহ চিনাকি মানুহ ওলাই যায় আৰু বাকী পোৱালি নমতা বিয়া কৈ দিয়া পোৱালি বিয়া তুমি হয় নেকি ছোৱালী উম্মা কৈ দিয়া চুমাটো দি দিয়া উম্মা কৈ দিয়া অঁ মজা চবকে দি দিয়াচোন অঁ ই মানে মোৰ যিটো গান ওলাই আছে ন উমা বুলি গানটো যিটো আহি আছে মানে সেইটো কাৰণে আৰু আপোনালোকে যদি উমা গানটো এতিয়ালৈকে শুনা নাই ৰিলিজ হ'ল নে মই নাজানো এইটো ভিডিঅ' দিয়ালৈকে যদি ৰিলিজ হ'ল মই ডিস্ক্ৰিপশ্যন লিংকটো দিছোঁ আপোনালোকে শুনকগৈ আৰু এতিয়া আমি গৈ আছোঁ মজাকৈ চাবুৱা অভিমুখে মজাকৈ গৈ আছোঁ এতিয়া বিয়া খাবলৈ বুলি চাবুৱা তই বেছি দুখ পালে নেকি কেনেকৈ পৰিলে অঁ ভালকৈ যাব এতিয়া গোটেই খান্দি থৈ দিয়া আছে মানে কি ক'ব গোটেই চব গোটেই বাইপাছটো খান্দি থৈ দিয়া আছে মানে সেইটোৱে প্ৰব্লেম এতিয়া আমিও যেনেকৈ গাড়ীখন চাওক ধামকৈ পৰিব লৈছিলে চাওক দেখিছে গুড মৰ্ণিং মানে কি হ'ল কালি ৰাতি আহি পাই গ'লোঁ এতিয়া বৰ্তমান আছোঁ আপোনালোক কৈছিলোঁ চাব আহিম বুলি চাব আহি পাই গ'লোঁ এইফালে আছে লগতে সূৰ্য আছে সূৰ্যটো ঘৰতে কালি থাকিলোঁ ধুনীয়াকৈ ইয়াৰ লগতে আছে কেকে আৰু এইফালে আছে অকাত দাদা মানে এতিয়া কি বহুতে অকাত দাদা বুলি চিনি পায় কালি মানে আমি নমতা বিয়াখন গৈছিলোঁ কালি সেই নমতা বিয়াখনটো ইয়াক মানে অকাত দাদা বুলিয়ে কৈছে অকাত দাদা বুলি কেলৈ কয় তোমাক নাজানো কেলে কৈছে এই কেইদিনমান আগতে অসমত খুলি পেলাব লাগিব সোণৰ চেণ্ডেল পিন্ধাৰ কাৰণে ইয়াক মানে অকাত দাদা বুলি কয় বহুতে আৰু মানে অসমত এটা কণ্ট্ৰভাৰ্চি হৈছিলে সেইকাৰণে তাক অকাত দাদা বুলি কয় কিন্তু মানুহটো অকাত
অকাত আছে বাৰু কিন্তু কিন্তু মানে ইমান অকাত দেখাই নাথাকে মানুহটো ভাল মানুহ হয় মোৰতো বহুত বেছি ভাল হয় সিহঁতি দুইজনে হয় ভাল আৰু এওঁলোকৰ ইউটিউব চেনেল আছে ছানৰাইজ কে বুলি বহুত পুৰণা চেনেল হয় কিন্তু এতিয়া বৰ্তমান এওঁলোকে অলপ সেই চেনেলটো ষ্টপ কৰিছে কিন্তু আজি দিয়া ষ্টাৰ্ট কৰিছে আকৌ ভিডিঅ' হয় নাই তো আজি যিটো ভিডিঅ' দিছে সেই ভিডিঅ'ৰ লিংক মই ডিছক্ৰিপশ্যন দি আপোনালোকে চাবগৈ মানে মোৰ লগতে কিছুমান কথা সুধিছে আৰু মদাহী দৰাৰ বিষয়ে আপোনালোকে চাবগৈ আৰু এটা কথা এতিয়া আমি যাওঁ বৰ্তমান ক'ত যাম আমি তিনিচুকীয়া যাম দুলীয়াজান যাম তুমি প্ৰেংক কৰিব লাগিব মদ খাব লাগিব ঠিক আছে আমি তিনিচুকীয়া দুলীয়াজান গৈ পিনি মজাকে মদাহী দৰা প্ৰেংক কৰি মুৰ্গী ব'লক ভিডিঅ'টো চাওক আৰু কি কবি বৈ সোনকালে যাব লাগে ব'লক ভিডিঅ'টো চাওক আৰু এনজয় কৰক এতিয়া চাওক ধুনীয়াকৈ ফুল পৰা ৰেডি হৈছে মজা গোটেই মানে ফুলৰ মানে মূৰত যে পিন্ধে যে ফুলত মাৰিব লাগিব মই কি বুলি কয় এইটো কি বুলি কয় এইটো মানে তোমাৰ ফুলৰ মালা বুলি কয় ফুলৰ মালা ফুলৰ মালা বুলি কয় লগত ভণ্টি আছে ভণ্টিৰ নামটো মানে তোমাৰ কোন হৈছে ভাগিন হৈছে এইফালে ভাগিন আৰু ভাগিনে ধুনীয়াকৈ মালা বনাই আছে কাৰ বিয়া হোৱা বিয়া কাৰ কোৱাচোন তুমি এও বিয়া দৰাসাজ মই পিন্ধিছো কিন্তু ছোৱালী মানে এখেতৰ চলাই নিব লাগিব এতিয়া হয় নাই প্ৰেংক কৰিমগে মানে দৰাটো মানে বেলেগ দেখাম আমি তো এতিয়া আমি যাওঁ ধুনীয়াকৈ ওলাই আমি ৰেডি হৈছোঁ মজাকৈ আৰু এতিয়া মোৰ মেইন মানে প্ৰেংক চেনেলটো পাব আপোনালোকে ভিডিঅ'টো ব্লগত আমি দেখাই দিম কি গৈ আছে এইফালে এওঁ মানে ট্ৰাই কৰিছে অভাৰ হৈ গ'ল অভাৰ কৃষ্ণ কৃষ্ণ মংগলম ছোৱালীজনী ভালকে আহিলে হ'লে ওম ৰাম 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 তেনেকৈ যাব লৈছোঁ ৰেডি হৈছোঁ এইফালে মা আছে সূৰ্য মা হয় নমস্কাৰ হেৰি মোক মানে আজি দৰাটো লাগিছে দেখিবলৈ সঁচাই লাগিছে অ' কি কয় বোৱাৰী খালি আজি পোৱা আজি মানে কি আজি মানে বোৱাৰী পালেহেঁতেন মানে কিন্তু মই মদ খাই দিলোঁ নাই মোৰ বিয়া কেঞ্চেল হৈ গ'ল মানে সেইকাৰণে এতিয়া মদ খাবলৈ যাম আৰু লাহেকৈ তাকে বাকী ভাল লাগিলে আপোনাক আহি ধুনীয়া লাগিলে আৰু এই গৈ থাকোঁ এতিয়া লাহেকৈ আৰু এইফালে আছে সূৰ্যৰ দেউতা আছে এখেতে মানে ভিডিঅ'ত নোলায় এখেতে মানে কিবা লাষ্ট কৰা ভিডিঅ'ত ওলাবলৈ হয় নাই আজি মই উলিয়াই দিছোঁ মানে অপেনিং কৰি দিছোঁ মোক দেখিব কেনেকুৱা লাগিছে কওকচোন দেখিবলৈ দৰা লাগিছে দৰা নিচিনা লাগিছে নাই আৰু মোৰ যে আপুনি অলপ আগত যে কৈছিলে টিভিত দেখিছোঁ নে কি বোলে টিভিটো দেখি আছো সেইজন মানে মই হ'ব হৈ যাবলৈ গৈ আছোঁ আজি মদাহী দৰাজন বাকী ভাল লাগিলে গৈ থাকোঁ আমি আহিম আৰু আমি এতিয়া যাওঁ একদম মজাকৈ যাওঁ তিনিচুকীয়া টাউনত তাত গৈ পিনি অলপ প্ৰেংক কৰিম তাৰপিছত আমি চাগে দুলীয়াজান যাম বুলি ভাবিছোঁ গতিকে ব'লক সোনকালে গৈ থাকোঁ এই মজাকৈ গৈ থাকোঁ এতিয়া আপোনালোকে চাব মানে প্ৰেংক মজা জমিব কিন্তু মানে কোৱাচোন জমিব নাই তামাম মজা জ্বলিব যিটো এক্টিং দিছে মা কচম মানি গ'লো বে মই চলাই চাইছোঁ পৰমা গাড়ীখন আৰু পিছফালে দৰা বহি আছে যিহেতু মানে দৰাই গাড়ী চলালে বেয়া দেখিব ন সেইকাৰণে মই চলাইছোঁ আৰু ন দৰা মদ খোৱাত ব্যস্ত হৈ আছে এতিয়া মানে দৰা গেট আহি গ'ল এজন নিদ্দা আহি গ'ল দৰা গেট বাকী নিদ্দাৰ কাৰণে এটা আমি লৈ আহিছোঁ বস্তু এইটো আপুনি খোৱা নাই এই একো নাই আজি হৈ যাব খাই দিম বাৰু ঠিক আছে এইটো কি হয় জেপি আছে হেভি মাল চব জেপি হেভি মাল দামী মাল হয় 1700 টকীয়া মাল হয় তো নিদ্দা মই আমি মানে খাই গৈ থাকিম এতিয়া মজাকৈ আপুনি আগত এনেকৈ মাল দামী মাল খাইছে নে প্ৰথম এইটো ন দামী মাল প্ৰথম আজি খাব নিদ্দা ময়ো আজি দামী মাল খাইছোঁ গতিকে ব'লক গৈ থাকোঁ ধুনীয়াকৈ এতিয়া ফাইনেলি আহি পালোঁ তিনিচুকীয়া মানে মেইন টাউন পালোঁ তিনিচুকীয়া টাউনত আছোঁ এতিয়া আৰু মানে কে আৰু মানে গৌৰৱৰ কি হয় মানে অলপ প্ৰব্লেম হয় পেটৰ প্ৰব্লেম হয় গতিকে সিহঁতি মানে গৈ আছে আৰু অলপ বাহিৰত তাৰপিছত আমি মানে এইফালে পেংক লৈ আছোঁ মজাকৈ মানে পেংক লৈ আছোঁ কি মৰবটল লৈ আছোঁ ধুনীয়াকৈ দাদা ভাল ন খবৰ দি ভিডিঅ' চাই থেংক ইউ ছ' মাছ দাদা কোনটো ভিডিঅ' চাই ভাল পালে কওকচোন আপোনাৰ এই বিয়া খাব নমতা বিয়া খাব থেংক ইউ ভাল দাদা ভিডিঅ' চাই থেংক ইউ ছ' মাছ আৰু দাদা হৈছে পানী তোলা হয় নাই পানী তোলা আৰু এইফালে কি হ'ল কৰি আছোঁ মানে কেকে পুৰা কেমেৰা কৰি আছে মজাকৈ আৰু মানে প্ৰেংক কৰি থাকোঁতে অলপ দাদা ভাল ন দাদাক মানে মই প্ৰেংক এটা কৰিছিলোঁ মজা আপোনাৰ ঘৰ কোন আছিলে মাকুমত আছিলে দাদা আছিলে ঘৰ মাকুমত দাদাক লগত আৰু তিনিচুকীয়াটো মানে বহুত মানে চিনাকি মানুহ লগ পাইছোঁ দাদাক মানে প্ৰেংকো কৰিলোঁ মই দাদা বাই বাই আমি যে মাজতে হাঁহি দিছিলোঁ দেখিলোঁ যে দেখা দিলোঁ মই চাওক আপলোড দিলোঁ এতিয়া আমাৰ যিটো মানে শ্বুট কৰিছিলোঁ মানে মদাহী দৰা শ্বুটিং কমপ্লিট হৈ গ'ল এইফালে মজাকৈ চাওক হৈ গ'ল ন কমি যাওঁ মজা দুলীয়াজান যাম এতিয়া এইফালে লগত আছে গোটেইকেইজন কেনেকুৱা লাগিলে ভিডিঅ' মানে কেনেকুৱা লাগিলে ভিডিঅ' কাৰণে অলপ আজি প্ৰব্লেম দিছে বাৰু ঠিকে এইফালে কেনেকুৱা লাগিলে পাৰিছোঁ নাই বঢ়িয়া পাইছা মজা পাৰিছোঁ নাই মদটো যেনেকৈ দামী আছিল তুমিও দামী দামী কাম কৰিলা ভাল লাগিলে আৰু এতিয়া বৰ্তমান আছোঁ শিৱসাগৰ বিশালৰ ওচৰত আছোঁ এওঁলোকে মানে বহুত চাপৰ্ট কৰিছে মানে কি কওঁ মানে মালটো খাই দিলোঁ পাহৰি গৈছোঁ তো তিনিচুকীয়া বিশালৰ ওচৰত ছিলোঁ মানে এতিয়া আমি গোটেই শ্বুটটো বেছিভাগ ইয়াতে কৰা হ'ল শ্বুটিংটো গতিকে আমি এতিয়া গৈ থাকোঁ মজাকৈ আৰু মানে মানুহে এনেকুৱা কামো পাইছে নে কি ক'বলৈ ভাষা নাই আমি গৈ থাকোঁ দুলীয়াজানলৈ বুলি ব'লক
এতিয়া আহি পাই গ'লো দুলীয়াজান ফাইল দিয়া চচপেন পিন্ধি আছোঁ মজাকৈ চাওক এইফালে আছে গৌৰৱ চাওক গোটেইকেইটা আছে গৌৰৱ আছে গোটেইকেইটা আছে আৰু এটা ইণ্টাৰেষ্টিং কথা আপোনাক মই ক'ব গৈ আছোঁ এইফালে আছে মূৰত তোমাৰ নামটো কৈ দিয়া ডেজি গগৈ আৰু মানে মই ডেজি গগৈ সুধিছিলোঁ যে মোৰ লগত বিয়া হ'ব নেকি মই মদাহী দৰা বুলি তো মানে এটা প্ৰেংক কৰিলোঁ এখেতৰ লগত মানে তুমি গম পোৱা নাছিলা অকণো হয় নাই তো এনেকুৱা প্ৰেংকবোৰ মানে কৰি কি হয় বেছি মোৰ ভাল লাগে কাৰণ কি হয় মোৰ নিজে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে নাপাইছে সেইটো পিছৰ কথা কিন্তু মোৰ নিজৰ প্ৰেংকটো কৰি চিৰিয়াছলি মজা লাগিলে মানে এওঁৰ ৰিয়েকশ্যনখিনি যিখিনি আহিছে এইবোৰ মানে আল্টিমেট কৈছোঁ নহয় সঁচা বুলি ভাবিছে তেখেতে মানে ভাবিছে যে সঁচাকৈ মোক বিয়া পাতি লৈ যাব নেকি মানে সেইবোৰ ভাবিছে মানে বেয়া ভয় খাইছে হয় নাই ভয় খাইছিলে নাই পুৰা ভয় কিন্তু মন্দা আছিলে ফোনত কথা পাতিম পিছত বুলি কৈছিলে অঁ মানে ফোনৰ পিছত কথা পাতিম বুলি কৈছে মন আছিলে নাই তো এখেতৰ মন নাই বুলি কৈছে বাৰু কিন্তু ভিডিঅ'ত আপোনালোকে চালে গম পাব আছিলে নাই ভিডিঅ' চালে গম পাব ভিডিঅ' সোনকালে আহি আছে মদাহী দৰা মানে দুটা পাৰ্ট আহিব এটা গোটেই পাব্লিকৰ ৰিয়েকশ্যন এটা অকল এখেতৰ লগত দুটা প্ৰেংক আহিব মদাহী দৰা আপোনালোকে চাই মানে মজা পাব নিশ্চয় আৰু এতিয়া আমি গৈ থাকোঁ এতিয়া ক'ত যোৱা হ'ব আৰু বেলেগ জেগা আছে আৰু প্ৰেংক আকৌ প্ৰেংক কৰিব নেকি পাৰিম নেকি আৰু এই ভাই মইতো ভালেই পাওঁ প্ৰেংক বুলি ক'লে মোৰ ভাত চাত একো দৰকাৰ নাই ভাত চাত মজাকৈ এতিয়া যাওঁ আকৌ এবাৰ যাওঁ এবাৰতো ইয়াক কৈছোঁ ন এইবাৰ ফেমিলি প্ৰেংক মজা কৰি ব'লক চাই থাকক ব'লক এইফালে চাওক চাহ আৰু মানে লালমোহন খাই আছোঁ মজা খাই এতিয়া আকৌ এফালে যাওঁ মানে আকৌ তাত গৈ পিনিও মানে যদি সুবিধা প্ৰেংক কৰিবলৈ চেষ্টা কৰিম গতিকে ব'লক গৈ থাকক মানে আজি মানে যিমান বৰ লাগি আছোঁ আৰু পূৰা এইফালে হয় গোটেইকেইজন আছোঁ ভাগৰ কিন্তু পূৰা ভাগৰ লাগিছে নাই ৰাতিপুৱা ঘূৰিয়ে ফুৰিছোঁ পূৰা ভাগৰ লাগিছে এতিয়া গৈ আছোঁ এতিয়া আছোঁ দুলীয়াজানৰ ৰাস্তাৰ মাজত মানে ড্ৰেছ পৰা চেঞ্জ কৰি দিলোঁ মজাকৈ ড্ৰেছ চেঞ্জ কৰি পেটিয়াব বাকী আছে এতিয়াও ড্ৰেছ চেঞ্জ কৰি মজাকৈ এতিয়া গৈ আছোঁ বোলক মানে এওঁলোকৰ লগৰ কোনোবা বান্ধৱীৰ ঘৰত যাওঁ কাৰ বান্ধৱী হয় মোৰ বান্ধৱী হয় 3-4 দিনমান আছে এতিয়া পূৰা ঝাকা চাবকৈ তাত ফালিমগৈ ব'লা গৈ থাকোঁ দেৰি নকৰোঁ আৰু বান্ধৱীসকলক লগ কৰোঁ যদি ধুনীয়া লাগে মানে ধৰি লওক ভৱিষ্যতৰ কাৰণে কিবা এটা হ'বও পাৰে বৰলা মানুহ হয় আমি কি ক'ব দিব না অ' ভাই দিগদাৰ আছে তেতিয়াহ'লে চেষ্টা কৰি চাম তথাপিতো কি হয় এতিয়া আছোঁ বৰ্তমান দুলীয়াজানত আমি কৈছিলোঁ প্ৰেংক কৰিবলৈ আহিছিলোঁ বুলি কিন্তু প্ৰেংক টোটেলি ফেইল হৈ থাকিলে মানে কেলৈ ফেইল হ'ল মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই এইফালে তুমি কেমেৰা ৰেডি কৰিছিলা ন কেমেৰা ৰেডি কৰিছিলি অঁ আমাৰ কেমেৰা ৰেডি আছিলে মোৰ মায়ে পুৰা ফিটিং হৈ আছিলে কিন্তু প্ৰেংকটো ফেইল হ'ল এইকাৰণে কাৰণ কিয় মই ইয়াত বহিছিলোঁ আৰু ডিষ্টেঞ্চটো ইমান দূৰ ডিষ্টেঞ্চ আৰু কথা পতাটো মানে যিটো জমিব লাগিছে কথাটো ইমান মই জমা নেদেখিলোঁ মই ভাবিছোঁ যে এনেই আপোনালোকে চাই বৰ পাব গতিকে প্ৰেংক ফেইল হৈ গ'ল যিটো প্ৰেংক মই মানে তোমাক লৈ গৈছিলোঁ সেইটো মই ছাকচেছ কৰাই দিলোঁ দুইটাকে ভাল লাগিলে ধন্যবাদ তাৰপাছত মানে এখেতে চিনি পাই গ'ল আৰু এখেতে মানে পিছত চিনি পাইছে আৰু অঁ এখেতে এখেতক ক'লে তো এখেতে তেখেতক ক'লে লাষ্টত এখেতে গম পাইছে আৰু মানে এখেতক মানে প্ৰেংক পাৰিলোহেঁতেন মই কিন্তু মানে কি হয় চান্সটো দিছিলে কেলে মোৰ মানে জোচটো কমি গ'ল চাগে সেইটো হ'ব পাৰে আপোনাৰ নামটো কৈ দিয়ক পূজা বৰফুকন ইনষ্টাগ্ৰামত সেই বুলি আছে চাৰ্চ কৰিব পাৰিব তোমাৰ দেখি থাকগৈ চাৰ্চ কৰিব পাৰিব ল'ৰা আপোনালোকৰ যাক ভাল লাগে চাৰ্চ কৰি লওক এগৰাকী অঁ তোমাৰ কি কৈ দিয়া অঁ দুলীয়াজানৰ পৰা আহি পাই এতিয়া মানে মজাকৈ খাবলৈ লৈছোঁ হোটেল এখনত ক'ত আছে হোটেলৰ নামটো কি এই বাদ দিয়া নামটো কাৰণে এনেই ফ্ৰী প্ৰমোশ্যন নহ'ব কি খানাটো খাই আপোনাৰ যদি ভাল লাগে তেতিয়া ক'ম বাৰু হোটেলৰ নামটো হয় নাই কোৱা নাই হয় পুৰা ভোক লাগি আছে পুৰা ভোক লাগিছে ন মোৰ মানে 5টা বজাত ভোক লাগিছে কিন্তু প্ৰণাই মোক ৰখাই আছে এতিয়ালৈকে মোক ভাত খাবই দিয়া নাই মোৰ পেটত নিগনি মানে নোপোৱা তো এতিয়া আমি খাবলৈ লৈছোঁ মজাকৈ ভাতটো খাই লওঁ আৰু খাই আমি আপোনাক কৈ আছোঁ যে খানাটো কেনেকুৱা আৰু খাই আপোনাক কি আছে লগত দেখাই আছোঁ আৰু আজি মই নিৰামিষ খাম নিৰামিষ খোৱা কাৰণটো হৈছে মানে মাংস খাই মানে ইহঁতৰ দুইজনৰ অৱস্থা কাঢ়ি লৈ আছে এতিয়া চাওক মজাকৈ ভাত আহি গ'ল চাওক ধুনীয়াকৈ ভাত পাপৰ চাপৰ মজা এগালমান আহি চাওক গোটেইখিনি চবেই খাব লৈছোঁ খাই লওঁ দেৰি কৰিব নালাগে ভাতটো মজাই খাই আহিলোঁ খাই উঠি মানে তামোল এখন খাই লৈ ভাবিছোঁ মানে কি হ'ল মাংস চাংস খালে আকৌ তামোল খাব মন যায় মাংস দেখুৱা নহ'লে পাহৰি থাকিলোঁ গাহৰি এটি খালোঁ খানাটো তোমালোকে গাহৰি নোখোৱা বাৰু দুটা গাহৰি নাখায় আৰু আমি দুটাই খালোঁ মজাকৈ এতিয়া গৈ থাকোঁ ঠিক আছে আজিলৈ মানে নেক্সট এটা মজা ভিডিঅ' লগ পাম ইণ্টাৰেষ্টিং ভিডিঅ'ত লগ পাম আজি এনেকৈ দিনটো কটালোঁ বাই বাই গুড নাইট থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমান লৈ আছোঁ কাৰণে থেংক ইউ